আজি পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত বিশেষ সাংগঠনিক সভা। উক্ত সভাত উপস্থিত থাকে অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ভূপেন ৰয় ডাঙৰীয়া, দলৰ কৰ্মীসকলে যদি কাম কৰে তেনেহলে সেইসকল ব্যক্তিক আপোনালোকে উলিয়াই আনিব পাৰিব আৰু অসম গণ পৰিষদ দলটোক তেখেতসকলে যাতে নিজৰ বুলি আকোৱালি লয় তাৰ কাৰণে আপোনালোকে কি কৌশল কটোৱাই সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু কথা এটাই যে আমি যদি চেষ্টা নকৰোঁ তেনেহলে হয় কংগ্ৰেছৰ মানুহখিনি জাতীয় পৰিষদৰ আমাৰ কাউন্সিলৰ নাই, সেই ৱাৰ্ডবিলাকত আমাৰ কাউন্সিলৰে হওক বা বিজেপি দলেই হওক ৰাইজৰ মাজত সোমাই তেওঁলোকে বিজেপি দলৰ প্ৰাথমিক সদস্য হিচাপে লোৱাৰ কাৰণে কিছু কিন্তু উক্ত সভাত সভাপতিত্ব কৰি স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱ ডাঙৰীয়া, উপসভাপতি ডক্টৰ তাৰাপ্ৰসাদ দাস ডাঙৰীয়া, উপসভাপতি সুনীল ৰাজখোৱা ডাঙৰীয়া আৰু অন্যান্য বিষয়ববীয়াসকল। কেমেৰা পাৰ্চন ইয়াত আলী ৰাজাৰ সৈতে তৈজুদ্দিন ভূঞাৰ ৰিপৰ্ট, জেবি নিউজ আছাম। শক্তিশালী কৰক, কাৰণ অসমৰ মানুহৰ এই দলটো অতিকৈ মৰমৰ, অতিকৈ প্ৰিয়। গতিকে মানুহে কেতিয়াবা দলটোৰ কিবা ভুল দেখিলে, কিবা ভুল কৰা শুনিলে মানুহখিনি ক্ষোভিত হয়, মানুহখিনিয়ে অন্তৰত দুখ পায়, কাৰণ নিজৰ এই দলটোক অন্তৰেৰে মানুহে গ্ৰহণ কৰিছে। গতিকে সেইকাৰণে মানুহে যদিও এই ক্ষেত্ৰত ক্ষোভ আছে, এই ক্ষেত্ৰত যদি মানুহৰ বেদনা আছে, মই ভাবোঁ যে সেই বেদনা ক্ষোভ থাকিলেও তেওঁলোকে কিন্তু এই দলটোৰ পৰা কেতিয়াও আঁতৰি যোৱা নাই, আৰু যদিও গৈছে সাময়িকভাৱে গৈছে, এতিয়া পুনৰ নিশ্চয় সেইসকল কৰ্মীও নিশ্চয় আমাৰ অসম গণ পৰিষদ দলতে নিশ্চয় আহি এই দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্যৱস্থা হ'ব। চেষ্টা কৰিছে। গতিকে তেওঁ সুধিব বিচাৰিছোঁ, আপুনি গোটেই পশ্চিম গুৱাহাটী সমষ্টিক অসম গণ পৰিষদৰ প্ৰত্যেকটো ৱাৰ্ডত, প্ৰত্যেকটো গাঁৱত কৰ্মীসকলক কি আহ্বান জনাব? আমাৰ কৰ্মীসকলক এইটোৱে আহ্বান জনাম, কৰ্মীসকলে আচলতে সদায় একমত। আমি চিঠিযোগে তেখেতসকলক নিমন্ত্ৰণ কৰিলে তেখেতসকলে যিকোনো সভাত আমাৰ উপস্থিতি হয়, আৰু তেখেতসকলে আমাৰ সঁচাকৈ শুভাকাংক্ষী, আৰু তেখেতসকলে আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অগপৰ দুৰ্গ হিচাপে তেখেতসকলে জীয়াই ৰাখিছে, আৰু অনাগত দিনতো আমি নিশ্চয় তেখেতসকলক সহযোগিতা পাম, আৰু আমি পশ্চিম গুৱাহাটীৰ বিধায়কক এনেদৰেই আৰু অনাগত দিনতো জয়যুক্ত কৰি আনিবলৈ সক্ষম হ'ম। নাই, এতিয়া দেখা পাইছে মাত্ৰ MLAৰ মাত্ৰ এটা বছৰ পাৰিছে, 4টা বছৰ হাতত থকাৰ পিছতো এতিয়ালৈ আপোনালোকে সজাগ, কৰ্মীসকলক কিমান সচেতন কৰি ৰাখিছে, তাৰ মূল উদ্দেশ্য কি? আমি তাৰ উদ্দেশ্যটো হৈছে আমাৰ বিধায়কগৰাকী সঁচাকৈ সক্ৰিয়, যিহেতু তেখেতে কেন্দ্ৰীয় কমিটিৰ এজন সাধাৰণ সম্পাদক। তেখেতে সদায় আমাক দিনে ৰাতি তেখেতে আচলতে উপদেশ দি থাকে যে আমাৰ দলটোক একত্ৰিত কৰি ৰাখিবলৈ, আৰু অনাগত 2023 আমাৰ পঞ্চায়ত নিৰ্বাচন আহি আছে, সেই নিৰ্বাচন সম্পৰ্কে 24 লোকসভা ইলেকশ্যন আছে, আৰু সেই মৰ্মে আমি আচলতে এতিয়াৰ পৰাই আমি আমাৰ কৰ্মীখিনিক সক্ৰিয় হৈ থকাটো আমি বিচাৰিছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। একদম গোটেই অসম গণ পৰিষদৰ কৰ্মীসকলক যিখিনি সজাগ সচেতনা তেওঁলোকে আৰম্ভ কৰিছে, আমিও বিচাৰিছোঁ প্ৰত্যেকটো ৱাৰ্ডত, প্ৰত্যেকটো গাঁৱত, প্ৰত্যেকটো জিলাত অসম গণ পৰিষদ পুনৰাই আগুৱাই যাব বুলি আমিও আশা কৰিছোঁ। কৰ্মীসকলে সজাগ হওক, সচেতন হওক, কাম কৰক। ধন্যবাদ।